বান্ধৱীসকল মই ইউটিউব চেনেল লৈ আপোনালোকক স্বাগতম জনালোঁ। তো আজি ডাঙৰ ভণ্টিহঁতৰ ধান কাটিব গৈ আছোঁ। সৰু ভণ্টি আৰু মই গৈ আছোঁ ধান কাটিবলৈ। এইবিলাক ধানবিলাক পকিছে, তো আমি গৈ আছোঁ ধাননি পথাৰলৈ। ভণ্টিহঁতৰ ধানবিলাক পকিছে, গোটেই কাটিছে, অলপমান আছে কাটিবলৈ। গোটেই ধানবিলাক পকিছে। আকাশখন চাওকচোন কিমান নীলা আজি। ধান কাটি আছে আমাৰ ভণ্টি। এইটো মাথাত কি বান্ধি লৈছা? মুখখন অলপ দেখাই দিয়া, মানুহবিলাক দেখিব। কিয় লাজ লাগে? আমি ভাত খাওঁ এতিয়া। ভণ্টি পানী ঢালি আছে। আমি এতিয়া খাওঁ লওঁ, তাৰপিছত ভিডিঅ' দেখাই আছোঁ আপোনালোকে। আমাৰ ভাত খোৱা হ'ল বাৰু। এতিয়া তামোল খালোঁ, অলপমান জিৰণি ল'ম, তাৰপিছত আকৌ ধান কাটিম আমি। তো আপোনালোকে ভিডিঅ'খন থাকিব। আমি এতিয়া চাহ খাওঁ আৰু তো এতিয়া আমাৰ ধান কটা হ'ল, আমি ঘৰত গৈ আছোঁ ভণ্টি আৰু মই। ভণ্টি কিবা কোৱা, কেনেকুৱা লাগিল ধান কাটি? কেনেকুৱা লাগিল?